আপোনাকে কৈ আছো মোৰ দেখি চাই থাকক মোৰ গা ধোৱা কাপোৰখিনি আপুনি ধুই থব দে ধুই থম দে মই পিছে মিটিঙলৈ যাওঁ যোৱা মই আহিলো পিছে ৰি শুনচোন শুনছো দে আৰু এটা কথা পাহৰিলো নহয় হেৰি মই মিটিঙৰ পৰা বাহিৰে মাহঁতৰ ঘৰত যাব পাৰো আজি মাহঁতৰ ঘৰত দুইযোৰা নাম মাতছি দুপৰীয়া 2টামান বজাত হ'ব আৰু নাম চাই যদি গধূলি ঘূৰি আহোঁতে দেৰি হোৱা পায় আপুনি আৰু এটা কাম কৰি থবচোন কি কাম মানে গধূলি হাঁহ ছাগলকেইটা বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰে যদি আপুনি ৰাতি ভাতকেইটাও বনাই থব দেই বনাম দে মই পিছে আহিলো তাৰ পৰা ক'ত যাবা আকৌ তাৰ পৰা ক'ত যাব আপুনি ইমান প্ৰশ্ন মোক কিয় কৰি আছে হা আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় যদি গধূলি ঘূৰি আহি হেকুপা হয় মনত ৰাখব আপুনি ৰাতিলে আপোনাক মই ভাত খাম কৰি দিম বাপে কি ক'লে ৰাতিলে আপোনাক মই ভাত খাওঁহান কৰি দিম কোনে দম দিলে মাইকীটোই কাক দিলে মতাটোক আৰু মতাটোই কি ভাবে জানে না মতাটোই ভাবে কি তিৰিটো গধূলি আহি হেকুপা দমৰা কাইজা লাগি মৰাতকে তাই কোৱা কামখিনি কৰি ফেলে মই আজৰি হৈ বহি থাকাই ভাল নহ'লে ৰাতিলে কথা বিষম আছে কল্যাণে তিৰি মতে গেল আৰু আজিকালি এনেকুৱা কিছুমানৰ নাৰী ওলাব হেৰি শুনছিনে শুনছো দে আপোনাক মই এটা বহুত দিনৰ পৰা কথা কম বুলি ভাবি আছিলো কোৱা সুবিধা পোৱা নাই এফালে মাৰেও ঘৰত থাকে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কিন্তু কথাটো কম বেয়া নাপোৱা নাপা দে হেৰি খং নকৰো বুলি কওক নকৰো দে তেনেহ'লে শুনকচোন বাবুৰে মাইনাৰে আৰু আপোনাৰে মোৰে ভাতকেইটা আমি বেলেগকে খাব নোৱাৰো নে কিয় খাব লাগে কিয় খাব লাগে বুলি প্ৰশ্ন নকৰবচোন একেবাৰে আপোনাৰ মাৰেতো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলাং মুখো মেলাং চাই থাকিব নালাগে মই কিন্তু আপোনাৰ মাৰে লগত এনেকৈ ভাত খাই থাকিব নোৱাৰো ভাতকেইটা বেলেগকে খাব নাখায় কওক আৰু যদি নাখায় নহয় ভাতকেইটা যদি বেলেগকে নাখায় নহয় আপুনি মাৰে লগত থাকব নহয় আপুনি মোৰ লগত থাকব কাৰ লগত থাকব কওক কাৰ লগত থাকব হাইবা নালাগে আপোনাৰ কাগজ ভালকে কওক কাৰ লগত থাকব মাৰাৰ লগত থাকব